নমস্কাৰ ইউটিউব চেনেল পাকঘৰলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ভেন্দিৰ এটা নতুন ৰেচিপি। ইয়াৰ বাবে প্ৰয়োজনীয় উপকৰণসমূহ হৈছে কেইটামান ভেন্দি লৈছোঁ। ভেন্দিকেইটা ধুই এখন কটন কাপোৰেৰে মোহাৰি লৈছোঁ। এতিয়া ভেন্দিখিনি কাটি ল'ম। প্ৰথমে ভেন্দিখিনি দুভাগকৈ কাটি ল'ম। এনেদৰে দুভাগকৈ কাটি লোৱাৰ পাছত আকৌ এইখিনিক এনেদৰে কাটি ল'ম। এতিয়া ভেন্দিৰ মাজৰ বীজখিনি উলিয়াই ল'ম। এয়া বীজখিনি উলিয়াই ল'লোঁ। এইখিনিক আকৌ এতিয়া কাটি ল'ম। এয়া এইখিনি এনেদৰে কাটি ল'লোঁ। আৰু অন্য উপকৰণসমূহ হৈছে 1 টেবুল চামুচ ধনিয়া পাউডাৰ আৰু 1 টেবুল চামুচ কাশ্মীৰ মছলা লৈছোঁ আৰু 1 টেবুল চামুচ গৰম মছলা লৈছোঁ। 4 টেবুল চামুচ বেচন লৈছোঁ। এতিয়া ইয়াত হালধি আৰু মছলাখিনি দি ল'ম। আৰু আধা চামুচ নিমখ দি ল'ম। নিমখটো আপোনালোকে নিজৰ হিচাপ অনুসৰি দিব। এতিয়া বেচনখিনি এইখিনিৰ ওপৰত চালি ল'ম। এতিয়া এইখিনি চালি ল'লোঁ। এইখিনি এতিয়া ভালদৰে মিলাই ল'ম। এইখিনি এনেদৰে 2 মিনিটৰ বাবে ৰাখিম। এতিয়া গেছত এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হৈছে। এতিয়া ইয়াত 5 চামুচ মিঠাতেল দি ল'ম। তেলখিনি গৰম হ'ল। এতিয়া ইয়াত ভেন্দিখিনি দি ল'ম। গেছটো মিডিয়াম ফ্লেমত লৈছোঁ আৰু এইখিনি ফ্ৰাই কৰি ল'ম। এইখিনি এনেদৰে মাজে মাজে লৰাই থাকিম। এয়া এইখিনি ফ্ৰাই কৰি হৈ গৈছে। এতিয়া এইখিনি কাঢ়ি ল'ম। এতিয়া আকৌ বাকী থকাখিনি একেদৰে ফ্ৰাই কৰি ল'ম। এয়া এইখিনি কাঢ়ি লৈছোঁ। এয়া আজিৰ আমাৰ ভেন্দিৰ ৰেচিপিটো বনাই সম্পূৰ্ণ হ'ল। এনেদৰে ভেন্দি খাবলৈ খুবেই টেষ্টি হয়। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ধন্যবাদ।